যোৱাবাৰৰ কেণ্ডিডেট UPPLৰ তেখেতে মানে টেমা গৰম হৈছে। समबारखालि सुक्लाय सेरफांनि नावकाटायाव BPF हानजानि 82थि मिरु मावफुं आफादनि जथुम्मा जालाङो। बे जथुम्मायाव BPFनि आफादगिरि हाग्रामा महिलारिजों लोगोसे हानजानि गुबुन गुबुन गोजौ थाखोनि दैदेनगिरिफोरा बाहागो लादोंमोन। मख'जाथावदि हाग्रामा महिलारिनि नुजाथिनायाव उदालगुरि जिल्ला BJPनि लेङाइ आफादगिरि बिरदाव बसुमतारी आरो थांनाय BTC बिसायख'थियाव UPPL हानजानि मथनगिरि बियाबनि बिजाथि एबा UPPL माइनरिटि सेलनि नेहाथारि शाहजाहान आली सिद्दिकीमोनजों लोगोसे गासै BJPनिफ्राय सा 6 दैदेनगिरि सोद्रोमाया हाबनायनि अनगायैबो UPPL हानजानि गासै सा 12 दैदेनगिरि सोद्रोमाया BPF हानजायाव हाबो। बे जथुम्मायाव बाहागो लानानै BTCनि बारग' EM गणेश कसारी बिथाङा खौरांगिरिनि सिगाङाव BJP, UPPL आरो गुबुन गुबुन हानजानि दैदेनगिरि मावथि सोद्रोमाफोरा हाग्रामा महिलारिनि दैदेननाय BPF हानजाखौ मोजां मोननानै BPF हानजायाव हाबदों। दिनैनि सानाव BPF हानजाया गोहोगोरा जाबाय। BTCआव रायजो राजाफ्रा फिन हाग्रामानि सरकारखौ नागिरदों होनना बुङो। लोगोसेनो फैगौ लोकसभा बिसायख'थियाव क'क्राझार आरो दरं उदालगुरि बियाबाव BPF हानजाया बिजाथि फसंगोन आरो फैगौ मिरु मावफुं जथुम्मायावनो बिजाथिनि मुंखौ फोसावनायनि मिजिं दं होनना बुङो। মানে শুক্লা চেৰফাং সমষ্টিত যোৱা ফেব্ৰুৱাৰী 22 তাৰিখৰ পৰা ইতিমধ্যে হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই 4 বাৰ পদাৰ্পণ কৰিছে। 22 এপ্ৰিলত সুৱাগপুৰত 22 ফেব্ৰুৱাৰীত সুৱাগপুৰত আমাৰ ডিষ্ট্ৰিক্টৰ মিটিং আছিলে তামুলপুৰ জিলা, তাত হাগ্ৰামা মহিলাৰ ডাঙৰীয়া আছিল, হাজাৰ হাজাৰ মানুহ গেদাৰিং হৈছিল। তাৰপিছত মাৰ্চ মাহৰ 23 তাৰিখে মহৰীপাৰাত আমি এটা ফুড ৰেলী কৰিছিলোঁ আমাৰ ব্লক কমিটি BPFত। আৰু মানে যোৱা 8 অক্টোবৰ তাৰিখে আমাৰ ইয়াত জইনিং প্ৰগ্ৰাম আছিলে। তাত 1278 জন ব্যক্তি BJP, UPPL, গণ সুৰক্ষা পাৰ্টি, কংগ্ৰেছ, CPIM সেই দলৰ পৰা জইন কৰিছিল। মই সিদিনাই কৈছিলোঁ আৰু বাঘা বাঘা নেতা BPF দলত জইনিং কৰিবৰ কাৰণে ভৰি দাঙি আছিল বুলি মই সিদিনা কৈছিলোঁ। আৰু আজিৰ দিনটোত জইনিং কৰিব বুলি সিদিনাই মই আপোনালোকৰ মিডিয়াৰ আগত কৈছিলোঁ। সেইটো আজি বাস্তৱ ৰূপত মানে দেখিছে আপোনালোকে। আজি ওদালগুৰি জিলাৰ BJPৰ ভাইচ প্ৰেছিডেণ্ট তেখেত বিৰদাও বসুমতাৰীৰ নেতৃত্বত বিভিন্নজন ভাইচ প্ৰেছিডেণ্ট BJP দলৰ ইয়াত আহিছে। ST মৰ্চাৰ ভাইচ প্ৰেছিডেণ্ট আজি ইয়াত জইন কৰিছে। আৰু UPPL দলৰ মাইনৰিটি চেলৰ মানে ছেক্ৰেটাৰী শাহজাহান আলী তেখেতৰ বন্ধুসকল, সেই ধৰণে টোটেল আজি 16 জন বাঘা বাঘা নেতা BPF দলত। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যি কাম কাজ, তেখেতৰ যি আদৰ্শ, এই আদৰ্শক ভাল পাই আজি UPPL দল, BJP দল আৰু বিভিন্ন মানে কলেজৰ প্ৰাক্তন মানে GS, কোকৰাঝাৰ গভৰ্ণমেণ্ট কলেজৰ প্ৰাক্তন GS, বৰমা কলেজৰ প্ৰাক্তন GS, এজন মানে এডভকেট আজি আমাৰ এই দলত যোগদান কৰিছে। সেইটোৱে সূচাইছে যে আজি BPF দলত মানে বহুখিনি শক্তিশালী যে আজি হৈছে। ৰাইজে যে আকৌ BTCত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ চৰকাৰ বিচাৰিছে, এইটো প্ৰমাণ হৈছে। আপোনাৰ উত্থানত শংকিত হৈ গৈছে নেকি BPL দল? শংকিত হৈছে, কিবা কিবি বকি গৈছে। আমাৰ এই শুক্লা চেৰফাং অঞ্চলৰে যোৱাবাৰৰ কেণ্ডিডেট UPPLৰ তেখেতে মানে টেমা গৰম হৈছে। তেখেতে আবুল তাবুল বকিছে। ইয়াত বোলে UPPLৰ কোনো মানে ব্যক্তিয়ে বোলে জইন কৰা নাই। আজি যে ইয়াত কৰিছে সেইটো কি ক'ব, সেইটোৱে মই তেখেতসকলক প্ৰশ্ন কৰিব বিচাৰিছোঁ। আৰু আমাৰ এই শুক্লা চেৰফাং মণ্ডলৰ BJPৰ নেতৃবৃন্দই কৈছে BJPৰ বোলে এজনো মানে ইয়াত মানে সদস্য জইন হোৱা নাই। তাত 400+ ব্যক্তি BJP আৰু 400+ ব্যক্তি UPPLৰ পৰা যোৱা 8 তাৰিখে মানে জইন কৰিছিল। আজি UPPLৰ ছেক্ৰেটাৰী জইন কৰিছে। আজি BJPৰ মানে ডিষ্ট্ৰিক্ট ভাইচ প্ৰেছিডেণ্ট মানে জইন কৰিছে ওদালগুৰি জিলাত। এইটো কি সূচায়? গতিকে তেখেতসকলে মিছা কথা কয়। এওঁলোকৰ ভৰিৰ তলত হাত মানে কি কয়, এইটো মাটি নোহোৱা হৈ গ'ল, ধূলিখাত হ'বলৈ গৈ আছে। এইবাৰ যে আগন্তুক লোকসভা নিৰ্বাচনত দৰং ওদালগুৰি সমষ্টি আৰু কোকৰাঝাৰ লোকসভা সমষ্টিত BPF দলে মানে প্ৰাৰ্থী প্ৰদান কৰিব।
আৰু সেই নিৰ্বাচনত আমি BPF দলে যোগদান মানে জয়যুক্ত হ'ম এইটো বাস্তৱ কথা আৰু বাঘা নেতা কোনোবা জইন কৰাৰ আৰু নৱেম্বৰত বাঘা নেতা হা এই ধৰণৰ বাঘা নেতা আমাৰ তামোলপুৰ জিলাতে আমি যোগদান কৰিম প্ৰজেক্ট কৰা হৈছে আমি নেক্সট মানে যিটো হেৰি আছে নেক্সট যিটো আমাৰ CWC হ'ব তাত হয়তো ডিক্লাৰে দিব সম্ভাৱনা আছে আমাৰ কোকৰাঝাৰত কাম্পা বৰগয়াৰী প্ৰমীলা ৰাণী ব্ৰহ্ম বাইদেউ আৰু ওদালগুৰিত দুৰ্গা দাস বড়ো ৰিহন दैमारी আৰু ৰবিনসন মোছাহাৰী ex-IAS অফিচাৰ নমিনেটেড প্ৰাৰ্থী কি হৈছে এইকেইটা নমিনেটেড প্ৰাৰ্থী নেকি নমিনেটেড মানে সম্ভাৱনা মই সেইখিনি ব্যক্তিয়ে আমাৰ দুইটা সমষ্টিৰ ভিতৰত এই 5 জনৰ ভিতৰত 2জনে আমাৰ BPF দলৰ মানে প্ৰাৰ্থী হোৱাৰ এটা চান্স আছে